नेशनल एजुकेशन पॉलिसी तो चाबले गले इट्स जेनेरेल बहुत जेनेरेल सबोर कारणे इंडिया जिमान सबोर कारणे एक्चुअली है किंतु आमार बीटीआर बाकी बा बीटीआर राज्य आमार जिमान स्टूडेंट आछे এই स्टूडेंटक कंडिशन बा हिहतर एजुकेशन जो ग्रोथ बा हिहतर एजुकेशन लेवलत केनेका चलि आछे हेइखिनि चाय आमार चीफ सर प्रमोद बड़ो डांगरिया सारे এইখিনি प्रब्लेम्स চাইখিনিয়ে চিন্তা কৰিছে যে আমাৰ বিটিআৰ ৰিজনত আমাক নিউ এডুকেশ্যন পলিচি লাগিব আৰু আমাৰ ষ্টুডেণ্টবিলাক যিমান ড্ৰপ আউট হৈ আছে এই ড্ৰপ আউট ষ্টুডেণ্ট যাতে এই ড্ৰপ আউটটো কমে আৰু আমাৰ ষ্টুডেণ্টবিলাক ভাল এডুকেশ্যন পায় ভাল এটা পজিশ্যনত আহে नेशनल एजुकेशन पॉलिसी तो चाबले गले इट्स जेनेरेल बहुत जेनेरेल सबोर कारणे इंडिया जिमान सबोर कारणे एक्चुअली है किंतु आमार बीटीआर बाकी बा बीटीआर राज्य आमार जिमान स्टूडेंट आछे এই स्टूडेंटक कंडिशन बा हिहतर एजुकेशन जो ग्रोथ बा हिहतर एजुकेशन लेवलत केनेका चलि आछे हेइखिनि चाय आमार चीफ सर प्रमोद बड़ो डांगरिया सारे এইখিনি प्रब्लेम्स চাইখিনিয়ে চিন্তা কৰিছে যে আমাৰ বিটিআৰ ৰিজনত আমাক নিউ এডুকেশ্যন পলিচি লাগিব আৰু আমাৰ ষ্টুডেণ্টবিলাক যিমান ড্ৰপ আউট হৈ আছে এই ড্ৰপ আউট ষ্টুডেণ্ট যাতে এই ড্ৰপ আউটটো কমে আৰু আমাৰ ষ্টুডেণ্টবিলাক ভাল এডুকেশ্যন পায় ভাল এটা পজিশ্যনত আহে আজি সদস্যতাৰ ছাত্ৰ সন্থাই এডুকেশ্যন নিউ পলিচি যিটো এডুকেশ্যন নিউ পলিচি অফ বিটিআৰ এই বিষয় লৈ আমি আলোচনা ইয়াত আয়োজন কৰিছোঁ সাঁওতাল জনগোষ্ঠীৰ যি বৌদ্ধিক মহল আছে সেই বৌদ্ধিক ব্যক্তিসকলক আমি ইয়ালৈ মাতি আনি তেখেতসকলৰ পৰা দিহা পৰামৰ্শ আমি বিচাৰিছোঁ তাৰ লগতে যিমান সাঁওতাল জনগোষ্ঠীসকলৰ যিসমূহ সংস্থাবোৰ আছে প্ৰত্যেক সংস্থাৰ সভাপতি সম্পাদকসকলক মাতি আমি নিউ এডুকেশ্যন পলিচি অফ বিটিআৰ তাৰ ওপৰত আলোচনা আয়োজন কৰিছোঁ ইয়াৰ যোগেদি নিউ এডুকেশ্যন পলিচিৰ যোগেদি সাঁওতাল জনগোষ্ঠীৰ কি লাভান্বিত হ'ম আৰু সাঁওতাল জনগোষ্ঠীত উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা সেই সমস্যাৰ বিষয়ে আলোকপাত কৰা হৈছে আৰু সাঁওতাল জনগোষ্ঠীৰ থকা যি আহুৱাসমূহ শিক্ষাৰ ক্ষেত্ৰত সেই আহুৱাসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হৈছে নিউ এডুকেশ্যন পলিচি অফ বিটিআৰত সাঁওতাল জনগোষ্ঠীৰ তৰফৰ পৰা ডক্টৰ ৰাজিনা মাৰাণ্ডীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেখেতৰ উদ্যোগত আৰু সদস্যতাৰ ছাত্ৰ সন্থাৰ সহযোগত আমি এই নিউ এডুকেশ্যন পলিচিত সাঁওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ উপকৃত হ'ব তাৰ বিষয়ে আজি সকলোৱে আলোচনা কৰি আছোঁ আজি সদস্যতাৰ ছাত্ৰ সন্থাই এডুকেশ্যন নিউ পলিচি যিটো এডুকেশ্যন নিউ পলিচি অফ বিটিআৰৰ এই বিষয় লৈ আমি আলোচনা ইয়াত আয়োজন কৰিছোঁ সাঁওতাল জনগোষ্ঠীৰ যি বৌদ্ধিক মহল আছে সেই বৌদ্ধিক ব্যক্তিসকলক আমি ইয়ালৈ মাতি আনি তেখেতসকলৰ পৰা দিহা পৰামৰ্শ আমি বিচাৰিছোঁ তাৰ লগতে যিমান সাঁওতাল জনগোষ্ঠীসকলৰ যিসমূহ সংস্থাবোৰ আছে প্ৰত্যেক সংস্থাৰ সভাপতি সম্পাদকসকলক মাতি আমি নিউ এডুকেশ্যন পলিচি অফ বিটিআৰ তাৰ ওপৰত আলোচনা আয়োজন কৰিছোঁ ইয়াৰ যোগেদি নিউ এডুকেশ্যন পলিচিৰ যোগেদি সাঁওতাল জনগোষ্ঠীৰ কি লাভান্বিত হ'ম আৰু সাঁওতাল জনগোষ্ঠীত উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা সেই সমস্যাৰ বিষয়ে আলোকপাত কৰা হৈছে আৰু সাঁওতাল জনগোষ্ঠীৰ থকা যি আহুৱাসমূহ শিক্ষাৰ ক্ষেত্ৰত সেই আহুৱাসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হৈছে নিউ এডুকেশ্যন পলিচি অফ বিটিআৰত সাঁওতাল জনগোষ্ঠীৰ তৰফৰ পৰা ডক্টৰ ৰাজিনা মাৰাণ্ডীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেখেতৰ উদ্যোগত আৰু সদস্যতাৰ ছাত্ৰ সন্থাৰ সহযোগত আমি এই নিউ এডুকেশ্যন পলিচিত সাঁওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ উপকৃত হ'ব তাৰ বিষয়ে আজি সকলোৱে আলোচনা কৰি আছোঁ যাতে বিগত দিনত সাঁওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু ইয়াত সাঁওতালী মাধ্যম নাই তাৰ কাৰণে অসমীয়া মাধ্যমত পঢ়িবলগীয়া হৈছে আৰু ইয়াত বহুখিনি আশা আমি দেখিবলৈ পাইছোঁ যাতে অনাগত দিনত যি নতুন এডুকেশ্যন পলিচি হ'ব নেশ্যনেল এডুকেশ্যন পলিচি হ'ব বা নিউ এডুকেশ্যন পলিচি অফ বিটিআৰ হ'ব তাত যাতে উঠি অহা নৱপ্ৰজন্মই বা উঠি অহা ছাত্ৰ ছাত্ৰীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় এই বিষয় লৈ আজি
আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ, যি প্ৰতিবেদনটোক ডক্টৰ ৰাজনা মাৰাণ্ডীয়ে বিটিআৰ চৰকাৰৰ ওচৰত দাখিল কৰিব। আপোনালোকে জানে যে চাওতাল জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা চাওতাল জনগোষ্ঠী পিছপৰা গাঁও অঞ্চলত বসবাস কৰে আৰু য'ত স্বাস্থ্য কেন্দ্ৰ নাই, য'ত বিজুলী বাতি নাই, য'ত ৰাস্তা ঘাট নাই, এইবোৰ অঞ্চলৰ পৰা আহি এই ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰে আৰু এই শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্টই আহুৱা, যথেষ্টই অসুবিধাৰ সন্মুখীন হৈ আহিছে আৰু অনাগত দিনত যাতে চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে এই অসুবিধাৰ সন্মুখীন নহয় তাৰ বিকল্প, তাৰ সমাধান সূত্ৰে ওলাবৰ কাৰণে আৰু বিটিচি গভৰ্ণমেণ্টক আমি এটা আমাৰ প্ৰতিবেদন বা আমাৰ যি পৰিকল্পনা কেনেকুৱা ধৰণৰ কাম কাজ কৰিলে চৰকাৰে চাওতাল জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি এটা উন্নয়নৰ বাট দেখুৱাব পাৰিব তাৰ বিষয়ে আজি আলোচনা কৰা হৈছে।